সেইকণ আমাৰ কাৰণে হেল্প কৰি দিব আৰু তামোলডালে চাওক কোন পাৰ্থ ঠিকে আছে তই মনডাল মগুত কেলে মাৰি আছ কি তোৰ কাহিনী কবি নি মোক কিবা অকণমান ভাঙি ক তই বেয়া নাপাবি মই হেল্প কৰিব নোৱাৰিলে তোক অকণমান চাইড হেল্প কৰিম কিন্তু এটা কথা পাৰ্থ ক তই কিনো কথাটো কি সেইবিলাক তই অকণমানি কথা এটাত ইমান লুট কণ্ডিশ্যন নহয় ঘৰখন পণ্ড নকৰিবি বিশেষ লাইফটো পণ্ড নকৰিবি লাইফটো বজাৰত কিনিব নাপাওঁ আৰু লাইফটো কেতিয়াও পণ্ড নকৰিবি আৰু ঘৰখন পণ্ড নকৰিবি তই এটা কোৱালিফিকেশ্যন লোৱা ভাই তই বেয়া নাপাবি ময়ো তেনেকুৱা ভুক্তভোগীত ঘটি আছোঁ যিটো পুখুৰীত মাছ নোলায় সেইটো সিঁচি লাভ নাই তই এতিয়া সিঁচি আছিলি পুখুৰীত মাছ নোলালে বুলি তই ভাবি ল কিন্তু পাৰ্থ এটা কথা চিন্তাবি ইমান লুট নল'বি ইমান লুট লৈ চাইকেলৰ চেইন পোৱাৰ নিচিনাকৈ তই এইখন মেমৰি নেমাৰিবি কেলৈ কৈছোঁ চাইকেলৰ চেইন ধৰিলেও তুলি ল'বলৈ ভাল তই তাতকৈ প্ৰেমত বেছি গুৰুত্ব নিদিবি ইমান হৈ লাভ নাই ইমানকৈ যেতিয়া এজনী সাধাৰণ মহিলালৈ হৈ তই যদি ইমান গ্ৰুপ লৈছ টেনশ্যন লুৰ কৰিব যদি নোৱাৰ তই এইবিলাক বাদ দে আৰু এটা কথা আছে এতিয়া বাদ সেইখিনি এটা কাম কৰ এতিয়া চাৰিআলি হোটেল যাম ব'ল তাত গৈ দুইটা নিয়লত পাতিম কথা পাতি পেলানি সিহঁতৰ বাপেকক মাকক মই ডিচিপ্লিন কৰি মই কথা পাতিম তই খালি তাত মাত নিদিবি তই যদি মোক ইমান জোৰ দিছ মই মানিলোঁ মই তোক মই হেল্প কৰিম কোনো কথা ডাঙৰ কথা নহয় এইটো মই কৰাটো কোনো মামুলি নহয় মোৰ মতে কিন্তু তই এটা কথা ক তোক ঘৰখন লাগেনে সমাজখন লাগেনে সেই নাই তোৰ সেই ছোৱালীজনী লাগে তই যেতিয়া সাধাৰণ এজনী ছোৱালীৰ কাৰণে আজি ছমাহ সাত মাহ ভাত খোৱা নাই তোৰ কামত হাত উঠা নাই কিন্তু মই এই কথাটো তোক মই বেয়া পাইছোঁ তই মই বহুত বন্ধু পাইছোঁ কিন্তু তহঁতি একেটা কথাকে মোক পেঘেনিয়াই থাকোঁ মই পেঘেনিয়াই থাকিলে মই ভাল নাপাওঁ তোক কি হৈছে আদলিছ যে মই ৰুমটো পাতিম ব'ল চাৰিআলি হোটেল যাওঁ তাত গৈ ধুনীয়াকৈ নিশ্চিত মানে বহিম পাৰ্থকো জয়ন্তকো লৈ গৈ আমি সমালোচনা কৰি আমি নিয়লত পাতিম নিয়লত পাতি কথাটো আমি তেহেঁতক ডিৰেকশ্যন দিম যে শুনক এজন ল'ৰাকে আপোনালোকে ল'ৰাজনক পাগল কেলি কৰিছে তই এম্বল দিবি যে পাগল কেলি কৰিছে পাগল কৰাটো তোক ক পাগল কৰাটো মানে সিহঁতৰ তিনিগুণ তেহেঁতি পাগল হ'ব কেলৈ কৈছোঁ তই যিখিনি বস্তু দিলি আজি যেনেকৈ নহওক সিহঁতৰ ঘৰত এটা দেখিছোঁ সিহঁতৰ ঘৰ দুৱাৰ অৱস্থা যেনেকুৱা সিহঁতৰ ঘৰ দুৱাৰটো বাৰু পাছৰ কথাই সিহঁতৰ বাপেক মাকে যিখিনি ফৰফুটি দেখুৱাই আছে সেই ফৰফুটিখিনি তামোলীয়ে কৰি দিব পাৰেতো কিন্তু তামোলীয়ে সেইবোৰ বদনামত সোমাবলৈ বেয়া পায় চোলা মানে কি হয় চোলাই নিচা ধৰিলেও ভাল এইবোৰ নিচা বৰ বেয়া নিচা এইবোৰ নিচা মানে বাপেক মাকৰ লগত মই এখন গাঁৱৰ পৰা মোক এজনে ৰাতিয়ে বহুত মানুহে এতিয়া সন্মান কৰে মই গৈতো 2 মিনিট মইতো তোতকৈও সাংঘাতিক মোৰ যদি মোক কৈ যাবলৈ মাৰিবি মই মোবাইল দিলোঁ বিশাল মেচপাক কাপোৰ দিলোঁ কাপোৰ দিও মই এতিয়া মোক কি বিষয় কিন্তু সেইটো মই লুটেই মই এতিয়া সেইদিন ধৰিব ভাত এঘৰ বেছিকৈহে খাবলৈ লৈছোঁ আজি আগতে সুদা ভাত নাখাওঁ এতিয়া মই নিমখো খাই দিওঁ তাৰমানে মোক মানুহে ধৰিব নোৱাৰো কিন্তু তোক তেনেকুৱা এটা মই কথা কৈ দিম আজি তই ব'ল বাপেক মাকৰ ওচৰত পাতিম আৰু যদি তোৰ সাহস আছে তোৰ যদি ফৰফুটি আছে তেতিয়া আঙুঠি পিন্ধোৱা চেষ্টাটো মই কৰি দিম কিন্তু তই বেয়া নাপাবি কিন্তু এইবোৰ কথালৈ মোৰ বোলে আজিৰ পৰা নাহিবি কেলৈ নাহিবি এইবোৰ মই ভাল কথা এইবোৰ বৰ নিয়মৰ কথা নহয় এইবিলাক ছোৱালীয়ে ঠগিছে দেখিছোঁ আৰু তহঁতি আগৰ পৰাই চাইছোঁ ফেচবুকৰ ফটোখন পাই তহঁতি পাগল হৈ যাওঁ তহঁতি সৰস্বতী ফটোখন তহঁতি নলওঁ কেলি তাহানি বিদ্যালয়নৰ ফটো এখন নলওঁ কেলি তাইৰ ফটোখনৰ প্ৰতি ইমান দেখা দি দিয় যে তাইনো কি ডুপ্লিকেট তাইনো কি গোটেই সুন্দৰ পৰিৱেশৰ ধুনীয়া ছোৱালীজনী কিন্তু তাই অসমৰ গৌৰৱৰ ছোৱালী এজনী হয় বোলে অসমৰ গৌৰৱ কঢ়িয়া ছোৱালী এজনী হয় বোলে বংশ পৰিয়ালে গৌৰৱ কঢ়িয়া ছোৱালী তই ইমান মৰি যাব পৰা নাই তই আজি মা দেউতাৰ পৰা পৃথিৱী দেখিছ মা দেউতা ডাঙৰ দীঘল কৰিছে তই তেনেকুৱা কথা লৈ মোলৈ আজি নাহিবি এতিয়া পৰ্যন্ত সেইবোৰ চব কথা বাদ দে তোৰ নিজৰ মগজত হাত দে নিজৰ কাম কৰ নিজৰ মতে হাতে মতে কৰ তই সিহঁতৰ নামত এখন দামী গাড়ী লৈ দেখুওৱা নহ'লে দুখোটালি ঘৰ বনাই দেখুওৱা তেতিয়া সেই ছোৱালীজনীক নিদিয়কচোন চাওঁ তই নিজেই ভুল কৰিছ তই 10 বাৰ যাবলৈ দৰকাৰ নাই তাই মোমায়েকৰ হ'লে যাবলৈ মন কৰিছ পৰহিদিনা গম পাইছোঁ মেছেজ দিছ পৰহিদিনা ক'ৰবাত লগ কৰিছ সেইবোৰ কৰিলে কৰিছ তোক যদি ভালেই নাপায় তাক যদি দিল খুলি কথাই নকয় তই ইমান এম্বল তাই প্ৰতি ল'বলৈ কি দৰকাৰ তই কি ইমান ফটগেট হৈ দেখুৱাইছ কেলে তই ডেকা ল'ৰা এটা চম্পল টাকা আগলৈ উঠি আহিছ আগলৈ উঠি অহা ল'ৰাটো তই সেমেকি গৈছ কেলে তই এইখিনি কথা নকৰিবি এইবোৰ বাদ দে মুঠতে এতিয়া ব'ল মুঠতে চাৰিআলি হোটেল যাওঁ তাত গৈ সমালোচনা কৰিম এইবোৰত য'তে এইবোৰ কথা নহয় গৰুমে লতা লাগি মানুহে কথা ল'লে বৰ হিচাপমতে পাতি ছোৱালীজনীক কলেজতে লগ কৰিম কলেজতে লগ কৰি তাইৰ পৰামৰ্শ লৈ তাইৰ ডবল ফটো লৈ সম্পূৰ্ণ একপি মই ক'ত দিব লাগে মই তোক কৈ নিদিওঁ বাৰু এতিয়া সেই কপিটো থানাত বা জেগাত দি দিয়াৰ লগে লগে তই অট'মেটিক ছোৱালী লৈ আহিবি খালি তই এটা কথা ছোৱালীজনীৰ পৰা সভ্য লৈ আহিব পাৰিব লাগিব তোক ছোৱালীজনীয়ে কিমান ভাল পায় আৰু ছোৱালীজনীক তই কি দিছিলে তাইৰ হাতে এটা কপি লাগিব কিন্তু সেই কপিটো পালেহে মই তোক সকলো কাম চিনি দিওঁ এতিয়া বাদ দে সেইবোৰ বাদ দে এইবোৰ মানে 900 টকীয়া মাল খাওঁ এনজয় কৰ ফূৰ্তি কৰ খালত পৰ